নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এছএছচি বালে ভাইয়া চেনেলত আশা কৰোঁ সকলোৱে ভালে আছে আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব ভিডিঅ'খন আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে সিহঁতে নিজৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন বা ৰিভিজন হ'ব পাৰে আমি আজি ইয়াত আলোচনা কৰিম ভাৰতীয় ইতিহাসৰ বিষয়ে আমি সকলো ধৰণৰ প্ৰশ্ন যিবিলাক আমাৰ পৰীক্ষাত আহিব পাৰে সেই সকলো ধৰণৰ প্ৰশ্নৰ জিকেবোৰ বা জিএছবোৰ আমি এই চেনেলত পাম যেনে এছএছচি এডিআৰই ৰেলৱে ডিএমই এইবিলাকৰ আপোনালোকে তৈয়াৰী ইয়াৰ পৰা কৰিব পাৰিব গতিকে বলক আমি আগবাঢ়ো আমাৰ প্ৰথম প্ৰশ্নৰ পিনে ভাৰতীয় ইতিহাসৰ বিষয়ে আজি আমাৰ 20টা প্ৰশ্ন আমি লৈ আহিছো গতিকে আপোনালোকে আৰম্ভ কৰক বা মোৰ লগত আপোনালোকে উত্তৰবিলাক চাবলৈ চেষ্টা কৰক বা ৰিভিজন কৰি লওক এক হিন্দু সভ্যতাৰ প্ৰধান নগৰখন কোনটো আছিল হিন্দু সভ্যতাৰ প্ৰধান নগৰ কোনখন আছিল আপোনালোকে উত্তৰটো দিব এ পাটলিপুত্ৰ নে বি হৰপ্পা চি মহেঞ্জোদাৰো ডি তক্ষশিলা উত্তৰটো দিবলৈ চেষ্টা কৰক আপোনালোকে কমেন্ট বক্সত দিব পাৰে বা নিজে কৰিবলৈ চেষ্টা কৰক হিন্দু সভ্যতাৰ প্ৰধান নগৰ আছিল মহেঞ্জোদাৰো গুপ্ত বংশৰ অতি প্ৰসিদ্ধ ৰজা কোন আছিল গুপ্ত বংশৰ অতি প্ৰসিদ্ধ ৰজা কাক কোৱা হয় এক নম্বৰ চন্দ্ৰগুপ্ত মৌৰ্য দ্বিতীয় দুই নম্বৰ সমুদ্ৰগুপ্ত চি নম্বৰ কুমাৰগুপ্ত ডি নম্বৰ স্কন্দগুপ্ত উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰক অলপ ডাঙৰ কৰি দিও আপোনালোকৰ কাৰণে সুবিধা হ'ব মোৰ সুবিধা হ'ব এতিয়া ঠিক আছে চাগে গুপ্ত বংশৰ অতি প্ৰসিদ্ধ ৰজা কোন আছিল গুপ্ত বংশৰ অতি প্ৰসিদ্ধ ৰজা আছিল অপশন বি সমুদ্ৰগুপ্ত অপশন বি সমুদ্ৰগুপ্ত নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন আছে অশোক ৰজাই কোন যুদ্ধৰ পাছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল অৰ্থাৎ সম্ৰাট অশোকে কোনটো যুদ্ধৰ পিছত নিজে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল এক নম্বৰ যুদ্ধ পানিপত যুদ্ধ বি কলিংগ যুদ্ধ চি হায়দৰাবাদ যুদ্ধ ডি কুৰুক্ষেত্ৰ যুদ্ধ গতিকে উত্তৰটো দিবলৈ আপোনালোকে চেষ্টা কৰক অশোক ৰজা সম্ৰাট অশোকে কোন যুদ্ধৰ পাছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ইয়াৰ পৰা কোনটো যুদ্ধ হ'ব আপোনালোকে কমেন্ট কৰক পানিপত যুদ্ধ হ'ব নে কলিংগ যুদ্ধ হ'ব নে হায়দৰাবাদ যুদ্ধ হ'ব নে কুৰুক্ষেত্ৰ যুদ্ধ হ'ব আৰু এই চাৰিটা যুদ্ধৰ বিষয়ে আপোনালোকে অলপ ৰিচাৰ্চ কৰি ল'ব পানিপত যুদ্ধ কেতিয়া হৈছিল কাৰ কাৰ মাজত হৈছিল কলিংগ যুদ্ধ কেতিয়া হৈছিল কাৰ কাৰ মাজত হৈছিল হায়দৰাবাদ যুদ্ধ কেতিয়া হৈছিল কাৰ কাৰ মাজত হৈছিল কুৰুক্ষেত্ৰ যুদ্ধ কেতিয়া হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল কুৰুক্ষেত্ৰ যুদ্ধৰ বিষয়ে আপোনালোকে চাগে জানেই কুৰুক্ষেত্ৰ যুদ্ধ মহাভাৰতৰ সময়ত কৌৰৱ আৰু পাণ্ডৱৰ মাজত হৈছিল গতিকে অশোক ৰজাই কোন যুদ্ধৰ পাছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল কলিংগ যুদ্ধ অশোক ৰজাই কলিংগ যুদ্ধ ইণ্ডিকা কাৰ দ্বাৰা ৰচিত ইয়াত যেহেতু মই গুগল ট্ৰান্সলেটৰ ব্যৱহাৰ কৰিছো গতিকে ট্ৰান্সলেটটো অলপ ভুল হৈ গ'ল ইণ্ডিকা কাৰ দ্বাৰা ৰচিত এক প্লিনি বি মেগাস্থেনিছ চি পিটুলেমি ডি হেৰোষ্টাছ উত্তৰটো কমেন্ট কৰিবলৈ চেষ্টা কৰক বা নিজে কৰিবলৈ চেষ্টা কৰক যাতে আপোনাৰ ৰিভিজন হৈ যায় পৰীক্ষাৰ কাৰণে ইণ্ডিকা কাৰ দ্বাৰা ৰচিত হৈছিল ইণ্ডিকা মেগাস্থেনিছৰ দ্বাৰা ৰচিত হৈছিল আপোনালোকে উত্তৰটো দিব অপশন বি অপশন বৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল মৌৰ্য সাম্ৰাজ্য আমাৰ ভাৰতৰ ইতিহাসত এক বহুত বিশাল সাম্ৰাজ্য আছিল এই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আপোনালোকে নিজে অলপ চেষ্টা কৰক কৰিবলৈ অপশন এ অশোক বি সমুদ্ৰগুপ্ত চি চন্দ্ৰগুপ্ত মৌৰ্য ডি বিম্বিহাৰ গতিকে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল আমাৰ অপশন চি চন্দ্ৰগুপ্ত মৌৰ্য প্ৰশ্ন 6 প্ৰথম মোগল সম্ৰাট কোন আছিল ইয়াত মোগল হৈ আছে এটো গুগল ট্ৰান্সলেটৰ ভুল প্ৰথম মোগল সম্ৰাট কোন আছিল এটোৰ প্ৰশ্নৰ উত্তৰ হিচাপে চাৰিটা অপশন আছে চাৰিটা অপশনৰ এ নম্বৰ অপশন হল আকবৰ বি বাবৰ চি হুমায়ু ডি জাহাংগীৰ এইটো প্ৰশ্নৰ উত্তৰ আহিয়ে গ'ল ইয়াত বাবৰ গতিকে আমি গম পাইছো প্ৰশ্নটোৰ উত্তৰ হল বাবৰ প্ৰথম মোগল সম্ৰাট আছিলে দিল্লী চৰখনৰ প্ৰতিষ্ঠাপক কোন আছিল দিল্লী চৰখনৰ প্ৰতিষ্ঠাপক কোন আছিল দিল্লী চৰখনৰ চলতনতৰ হ'ব ইয়াত চাগে দিল্লী চৰখনৰ প্ৰতিষ্ঠাপক কোন আছিল দিল্লী চৰখনৰ প্ৰতিষ্ঠাপক আছিল অপশন চি কুতুবুদ্দিন আইবাক মোগল সম্ৰাট আকবৰৰ দিন ই ইলাহি ধৰ্মৰ উদ্দেশ্য কি আছিল
আকবৰৰ দিন এ ইলাহী ধৰ্মৰ উদ্দেশ্য কি আছিল? ভাৰতৰ হিন্দু সমাজৰ উন্নয়ন, এটা ৰাজনৈতিক দল গঠন, সকলো ধৰ্ম মিলাই এটা নতুন ধৰ্ম গঠন, বুদ্ধ ধৰ্মৰ প্ৰচাৰ। উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰক। 8 নম্বৰ প্ৰশ্ন, আকবৰৰ দিনে ইলাহী ধৰ্মৰ উদ্দেশ্য কি আছিল? এটোৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, সকলো ধৰ্ম মিলাই এটা নতুন ধৰ্মৰ গঠন। আকবৰৰ দিনে ইলাহী ধৰ্মৰ উদ্দেশ্য আছিল সকলো ধৰ্ম মিলাই এটা নতুন ধৰ্মৰ। আমাৰ সন্মুখত আছে 9 নম্বৰ প্ৰশ্ন, 1857 চনৰ বিদ্ৰোহক কি নামেৰে জনা যায়? অপশ্যন এ চৌৰি চোৰাং কাণ্ড, বি প্ৰথম স্বাধীনতা সংগ্ৰাম, চি অসহযোগ আন্দোলন, ডি দাণ্ডি অভিযান। 1857 চনত বিদ্ৰোহক কি নামেৰে জনা যায়? 1857 চনৰ বিদ্ৰোহক কি নামেৰে জনা যায়? চৌৰি চোৰা কাণ্ড, প্ৰথম স্বাধীনতা সংগ্ৰাম, অসহযোগ আন্দোলন নে দাণ্ডি অভিযান? গতিকে 1857 চনৰ বিদ্ৰোহক অপশ্যন মতে, আমাৰ এই 4টা অপশ্যন মতে আমি প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি জানো। প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি জনা যায়। 1857 চনক বিদ্ৰোহক প্ৰথম স্বাধীনতা সংগ্ৰাম হিচাপে জনা যায়। চৌৰি চৌৰা ঘটনাৰ পাছত গান্ধীয়ে কোন আন্দোলন ৰোধ কৰিছিল? চৌৰি চৌৰা ঘটনাৰ পাছত গান্ধীয়ে কোন আন্দোলন ৰোধ কৰিছিল, মানে বন্ধ কৰিছিল? চৌৰি চৌৰা ঘটনাৰ পাছৰ পৰা গান্ধীয়ে কোন আন্দোলন ৰোধ কৰিছিল? অপশ্যন এ অসহযোগ আন্দোলন, বি ননু আন্দোলন, চি খিলাফত আন্দোলন, ডি স্বদেশী আন্দোলন। গতিকে এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব এ অসহযোগ আন্দোলন। অসহযোগ আন্দোলন। প্ৰশ্ন 11, স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল? স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1919 চনত, অপশ্যন বি 1905 চনত, অপশ্যন চি 1920 চনত, অপশ্যন ডি 1885 চনত। উত্তৰটো দিবলৈ যত্ন কৰক। সকলোৱে নিজৰ উত্তৰটো কমেণ্ট বক্সত দিব পাৰে বা নিজে কৰিবলৈ চেষ্টা কৰক। আৰু আপুনি কেইটা পাৰিছে সেইটো লাষ্টত আপুনি কমেণ্ট বক্সত জনাই দিব। গতিকে প্ৰশ্ন নম্বৰ 11, স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল? এটোৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1905 চনত। প্ৰশ্ন নম্বৰ 12, ইংলেণ্ডৰ পৰা ভাৰতলৈ ৰাজনৈতিক ক্ষমতা স্থানান্তৰ কেতিয়া হৈছিল? অৰ্থাৎ ইংলেণ্ডৰ পৰা ভাৰতলৈ ৰাজনৈতিক ক্ষমতা স্থানান্তৰ কেতিয়া হৈছিল? ইয়াৰ মানে হ'ল যে ইংলেণ্ডে যেতিয়া আমাৰ ভাৰত ত্যাগ কৰিছিলে, অৰ্থাৎ ভাৰতৰ পৰা যেতিয়া ইহঁতে ভাৰত যেতিয়া এৰি গৈছিলে, তেতিয়া যিটো ৰাজনৈতিক ক্ষমতা আছিলে, দেশ চলোৱাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো কেতিয়া আমাৰ ভাৰতবৰ্ষলৈ হস্তান্তৰ হৈছিল? অপশ্যন এ 1947 চনত, অপশ্যন বি 1857 চনত, অপশ্যন চি 1935 চনত, অপশ্যন ডি 1885 চনত। উত্তৰটো দিবলৈ যত্ন কৰক, কমেণ্ট বক্সত জনাই দিয়ক আৰু লাষ্টত এইটো ক'ব যে আপুনি কেইটা পাৰিলে। গতিকে এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1858 চনত। 1858 চনত। প্ৰশ্ন 13, দাণ্ডি অভিযান কেতিয়া আৰম্ভ হৈছিল? দাণ্ডি অভিযান কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1935, অপশ্যন বি 1920, অপশ্যন চি 1930, অপশ্যন ডি 1942। গতিকে আপুনি উত্তৰটো দিবলৈ যত্ন কৰক আৰু কমেণ্ট বক্সত জনাই দিব আপুনি কেইটা পাৰিলে। দাণ্ডি অভিযান কেতিয়া আৰম্ভ হৈছিল? গতিকে এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 1930 চনত। দাণ্ডি অভিযান 1930। চম্পাৰণ আন্দোলনৰ সৈতে কোন জড়িত আছিল? মানে তলত দিয়া কোনজন ব্যক্তি চম্পাৰণ আন্দোলনৰ সৈতে জড়িত আছিল? এক ভগত সিং, বি নেতাজী সুভাষ চন্দ্ৰ বোস, চি মহাত্মা গান্ধী, ডি জৱাহৰলাল নেহৰু। গতিকে প্ৰশ্নৰ উত্তৰটো আপোনালোকে যদি জানে তেন্তে কমেণ্ট বক্সত পিন কৰি দিয়ক, কমেণ্ট কৰি দিয়ক।
ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, মহাত্মা গান্ধী। 15 নেতাজী সুভাষ চন্দ্ৰ বসুৱে কোনটো বাহিনী গঠন কৰিছিল? 1. ভাৰতীয় সেনা, বি. আজাদ হিন্দ ফৌজ, চি. ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী, ডি. চাইনা ইণ্ডিয়া আৰ্মি। উত্তৰটো সঠিক যদি আপুনি জানে তেন্তে কমেণ্ট কৰি দিয়ক। নেতাজী সুভাষ চন্দ্ৰ বসুৱে কোনটো বাহিনী গঠন কৰিছিল? এ. ভাৰতীয় সেনা, বি. আজাদ হিন্দ ফৌজ, চি. ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী, ডি. চাইনা ইণ্ডিয়া আৰ্মি। আৰু এইটো কেতিয়া গঠন হৈছিল এইটো আপোনালোকে অলপ চাই ল'ব, গুগলৰ পৰা চাৰ্চ মাৰি বা য'তে আপুনি পাৰে এইটো অলপ চাই ল'ব। এইটোৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, আজাদ হিন্দ ফৌজ। প্ৰশ্ন 16 ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ লৰ্ড কেনিং, অপশ্যন বি লৰ্ড মাউণ্টবেটেন, অপশ্যন চি লৰ্ড ডেলহাউসি, অপশ্যন ডি লৰ্ড ৱাৰেন হেষ্টিংছ। উত্তৰটো কমেণ্ট কৰক। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ। যুৱ ভাৰত সভা কোনে প্ৰতিষ্ঠা কৰিছিল? যুৱ ভাৰত সভা কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ভগত সিং, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি বিপিন চন্দ্ৰ পাল, অপশ্যন ডি লালা লাজপত ৰায়। এইটোৰ সঠিক উত্তৰ হ'ব অপশ্যন এ ভগত সিং। এই প্ৰশ্নটো আপোনালোকে সকলোৱে জানে, উত্তৰটো দিবলৈ চেষ্টা কৰক। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? 1919 চনত, 1942 চনত, 1921 চনত নে 1930 চনত? গতিকে 19 চনত। সতী প্ৰথা কোনে নিষিদ্ধ কৰিছিল? এ লৰ্ড কাৰ্জন, বি লৰ্ড উইলিয়াম বেণ্টিং, চি লৰ্ড ডেলহাউসি, ডি লৰ্ড ৰিপন। সতী প্ৰথা কোনে নিষিদ্ধ কৰিছিল? লৰ্ড কাৰ্জন, লৰ্ড উইলিয়াম বেণ্টিং, লৰ্ড ডেলহাউসি নে লৰ্ড ৰিপন? কমেণ্ট ইউৰ আনসাৰ প্লিজ। সঠিক উত্তৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিং, অৰ্থাৎ লৰ্ড উইলিয়াম বেণ্টিঙে সতী প্ৰথা বন্ধ কৰিছিল। 20 ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শাসন কোন বছৰত ক্ৰাউনলৈ গ'ল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শাসন কোন বছৰত ক্ৰাউনলৈ গ'ল? প্ৰশ্নটোৰ উত্তৰ আপোনালোকে চাই জনাব কমেণ্ট বক্সত। অপশ্যন এ 1857, অপশ্যন বি 1858, অপশ্যন চি 1861, অপশ্যন ডি 1877। গতিকে অপশ্যন কেইটা আপুনি ভালদৰে চাই কমেণ্ট বক্সত জনাই দিয়ক। আৰু এইটোৱে আমাৰ আজিৰ লাষ্ট প্ৰশ্ন। সঠিক উত্তৰ হ'ব 1858। চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মই আগুৱাব পাৰিম। গতিকে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, এইটো মোৰ অনুৰোধ থাকিল। ধন্যবাদ।